নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজি এই ভিডিঅ'টিত আলোচনা কৰিম ভাৰতীয় ৰাজনীতিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ বিষয়ে। বিভিন্ন গভৰ্ণমেণ্ট জব এক্সামৰ কাৰণে সুবিধা হ'ব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰে আগতে আপুনি যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পুডুচেৰী। ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চলটো হ'ল পুডুচেৰী। ২ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কলকাতা উচ্চ ন্যায়ালয়। ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় হ'ল কলকাতা উচ্চ ন্যায়ালয়। ৩ নম্বৰ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল ডেছ চনত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1993। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল 1993-ত। ৪ নম্বৰ প্ৰশ্নটো হ'ল, পলিটিক্স শব্দটো গ্ৰীক শব্দৰ ডেছৰ পৰা অনা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পলিচ। পলিটিক্স শব্দটো গ্ৰীক শব্দৰ পুলিচৰ পৰা অনা হৈছে। পুলিচ শব্দৰ পৰা অনা হৈছে। ৫ নম্বৰ প্ৰশ্নটো হ'ল, পশ্চিমত কোন ৰাজনৈতিক বিজ্ঞানৰ পিতৃ হিচাপে পৰিগণিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ এৰিষ্টটল। এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। ৬ নম্বৰ প্ৰশ্নটো হ'ল, অৰ্থশাস্ত্ৰ কিতাপখন কোনে লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চাণক্য। অৰ্থশাস্ত্ৰ কিতাপখন চাণক্যই লিখিছিল। ৭ নম্বৰ প্ৰশ্নটো হ'ল, সংসদত শূন্য ঘণ্টা কি? সংসদত শূন্য ঘণ্টা মানে হ'ল যেতিয়া সৰ্বোচ্চ গুৰুত্বৰ বিষয়বোৰ উত্থাপন কৰা হয়। ৮ নম্বৰ প্ৰশ্নটো হ'ল, বিদেশী দেশলৈ ৰাষ্ট্ৰদূতসমূহ দেশে নিযুক্তি প্ৰদান কৰে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন খ প্ৰধানমন্ত্ৰী। বিদেশী দেশলৈ ৰাষ্ট্ৰদূতসমূহ প্ৰধানমন্ত্ৰীয়ে নিযুক্তি প্ৰদান কৰে। ১০ নম্বৰ প্ৰশ্নটো হ'ল, উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ কোনে নিযুক্তি দিব পাৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰাষ্ট্ৰপতি। উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব পাৰে। ১১ নম্বৰ প্ৰশ্নটো হ'ল, GST কাউন্সিলৰ অধ্যক্ষ কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ বিত্ত মন্ত্ৰী। GST কাউন্সিলৰ অধ্যক্ষ হ'ল বিত্ত মন্ত্ৰী। ১২ নম্বৰ প্ৰশ্নটো হ'ল, কিমানখন ৰাজ্যত বিকেমেৰেল আইনী প্ৰণালী আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৬খন। ৬খন ৰাজ্যত বিকেমেৰেল আইনী প্ৰণালী আছে। ১৩ নম্বৰ প্ৰশ্নটো হ'ল, দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা সিদ্ধান্তৰ পুনৰীক্ষণ কৰাৰ শক্তি আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা সিদ্ধান্তৰ পুনৰীক্ষণ কৰাৰ শক্তি আছে। ১৪ নম্বৰ প্ৰশ্নটো হ'ল, কোন ৰাজ্যত বিধানসভা নাই? ইয়াতে উল্লেখ কৰা অপশ্যন কেইটাত কোনখন ৰাজ্যত বিধানসভা নাই? ইয়াৰে অপশ্যনত দিয়া আছে উত্তৰ প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাজস্থান। ৰাজস্থানত বিধানসভা নাই। ১৫ নম্বৰ প্ৰশ্নটো হ'ল, দেশ পঞ্চায়ত প্ৰণালীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গ্ৰাম সভা। গ্ৰাম্য সভা পঞ্চায়ত প্ৰণালীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। ১৬ নম্বৰ প্ৰশ্নটো হ'ল, পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ প্ৰধানমন্ত্ৰী। পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। ১৭ নম্বৰ প্ৰশ্নটো হ'ল, ৰাজ্যৰ ৰাজ্যপাল হোৱাৰ বাবে নিম্নতম বয়সৰ প্ৰয়োজনীয়তা কিমান? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৩৫। ৰাজ্যৰ ৰাজ্যপাল হোৱাৰ বাবে নিম্নতম বয়স ৩৫ হ'ব লাগিব। ১৮ নম্বৰ প্ৰশ্নটো হ'ল, কোন তালিকাত পঞ্চায়ত ৰাজ অন্তৰ্ভুক্ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাজ্যিক তালিকা। ৰাজ্যিক তালিকাত পঞ্চায়ত ৰাজ অন্তৰ্ভুক্ত আছে। ১৯ নম্বৰ প্ৰশ্নটো হ'ল, পঞ্চায়তী ৰাজ গ্ৰহণ কৰা প্ৰথম ৰাজ্য কোনখন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰাজস্থান। পঞ্চায়তী ৰাজ গ্ৰহণ কৰা প্ৰথমখন ৰাজ্য হ'ল ৰাজস্থান।
20 নম্বৰ প্ৰশ্নটো হ'ল ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ উপ ৰাষ্ট্ৰপতি। ৰাজ্যসভাৰ অধ্যক্ষ হ'ল উপ ৰাষ্ট্ৰপতি। 21 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ সংসদত দেশ অন্তৰ্ভুক্ত। ইয়াৰ অপশ্যনত দিয়া আছে লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি আৰু ইয়াৰে ওপৰৰ সকলো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলো। ভাৰতৰ সংসদত লোকসভা, ৰাজ্যসভা, ৰাষ্ট্ৰপতি আদি অন্তৰ্ভুক্ত। 22 নম্বৰ প্ৰশ্নটো হ'ল প্ৰধানমন্ত্ৰী হৈছে দেশৰ প্ৰধান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কেন্দ্ৰীয় মন্ত্ৰীসভা। প্ৰধানমন্ত্ৰী হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰধান। 23 নম্বৰ প্ৰশ্নটো হ'ল কেলকাৰ সমিতি দেশৰ সৈতে জড়িত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কৰ সংস্কাৰ। কেলকাৰ সমিতি কৰ সংস্কাৰৰ সৈতে জড়িত। 24 নম্বৰ প্ৰশ্নটো হ'ল নাগৰিকসকলৰ মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সংসদ। 25 নম্বৰ প্ৰশ্নটো হ'ল চৰকাৰৰ মুৰব্বী কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক প্ৰধানমন্ত্ৰী। চৰকাৰৰ মুৰব্বী হ'ল প্ৰধানমন্ত্ৰী। বন্ধুসকল, ভিডিঅ' যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।